নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ফিউজ লাইভলৈ। যিহেতুকে আজি উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে, সেইবাবে আমি যে অসমৰ দুজন সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ ঘৰত আহি আজি উপস্থিত হৈছোঁহি। আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কিদৰে পৰীক্ষাৰ বাবে নিজকে যুঁজা চলাইছিলে, কিদৰে বহুত কষ্ট কৰি নিজৰ লগতে গোটেই ঘৰৰ পৰিবাৰ ঘৰলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। আহকচোন আমি তেওঁলোকৰ পৰা অলপ জানিবলৈ চেষ্টা কৰোঁ। হয়, নমস্কাৰ। বৰ্তমান আমি এতিয়া উপস্থিত হলোহি সেই ছাত্ৰজনৰ ঘৰত যিজনে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি সকলোকে গৌৰৱ কঢ়িয়াই আনিলে। আহকচোন আমি অলপ তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। হয়, তোমাৰ নামটো কোৱা। হয়, মোৰ নাম কণ্টিল বৰা। হয়, আপুনি পিতৃ আপোনাৰ নামটো কওক। মোৰ নাম নিগনি খন। হয়, আমি আজি অসমবাসী ৰাইজে ইয়াক লৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ। সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। তোমাৰ এই যিটো জাৰ্ণি দেখা পাইছোঁ, তুমি ইমান দুখীয়া যেন নালাগে, তথাপি তোমাৰ জাৰ্ণিটো হয়তো বহুত কষ্ট হৈছিলে পঢ়া শুনাৰ ক্ষেত্ৰত। হয়তো সেই বিষয়ে অলপ জনোৱাচোন, কেনেদৰে তুমি প্ৰিপেয়াৰ হৈছিলা? হয়, মোক দেউতাই সকলো সুবিধা দিছিলে, কিন্তু মই লোৱা নাছিলোঁ। মই নিজে কষ্ট কৰি পঢ়িব বিচাৰিছিলোঁ। ঘৰত কাৰেণ্ট আছিল যদিও মই লাইট অফ কৰি লেমৰ পোহৰত পঢ়িছিলোঁ, আৰু কেতিয়াবা তেল নথকা অৱস্থাত মই ধূপ জ্বলাই পঢ়িছিলোঁ। আৰু যদি কেতিয়াবা যদি ধূপ নথকা অৱস্থাত মোৰ দেউতাক বহুত চিগাৰেট খায়, আৰু সেই চিগাৰেটৰ পোহৰ দি মই কিতাপ পঢ়িছিলোঁ। হয়, আপোনালোকে দেখিবলৈ পাইছে, আমি অতি আচৰিত হৈছোঁ। এনেকুৱা ধৰণৰ ছাত্ৰ থাকিব পাৰে নে অসমত? এয়া হৈছে জ্বলন্ত উদাহৰণ। মই বহুত অসমবাসীৰ তৰফৰ পৰা বহুত শুভকামনা যাচিছোঁ। তুমি আগলৈ তেনেকৈ আগবাঢ়ি যোৱা। মই তোমাক সুধিব বিচাৰোঁ যে তুমি এতিয়া যিদৰে সফলতা লাভ কৰিলা, আৰু আগলৈও তুমি বহুত সপোন আছে, তাৰ বিষয়ে অলপ ক'বা নেকি? হয়, মোৰ দেউতা বহুত চিপন আছিল, স্কুল যাবলৈ পইচা পাতি আদি দিয়া নাছিল। সেইকাৰণে মই গছৰ পাত, ফুল, হাফ কোৱাৰ্টাৰ আদি খাই মেলি স্কুল গৈছিলোঁ, আৰু মই এজন পাইলট হ'ব বিচাৰোঁ। তোমাৰ এই যোনটো তুমি পাইলট হোৱাৰ তুমি ইচ্ছা প্ৰকাশ কৰিছা, তুমি তাৰ আঁৰত তোমাৰ কিবা মানে হেৰি আছে নেকি? কিবা আঁৰৰ কথা আছে নেকি? মই জনাবা। হয়, মই দেউতাক পইচা উৰাব বিচাৰিছোঁ, কাৰণ তেওঁ বহুত চিপচ। স্কুল যাবলৈ মই পইচা পাতি একো দিয়া নাছিল, সেইকাৰণে। হয় হয় হয়, মই এতিয়া বুজি পাইছোঁ তোমাৰ এইটো। হয়, মই সকলো ছাত্ৰকে 72 ঘণ্টা পঢ়িব নোৱাৰিলেও 60 ঘণ্টা পঢ়িবলৈ আহ্বান জনাইছোঁ। ইয়াতে কৈ মই সামৰণি মাৰিছোঁ। হয়, তোমাক ধন্যবাদ, বহুত ধন্যবাদ থাকিলে। আপোনালোকৰ পিতৃলেও বহুত ধন্যবাদ। আপুনি এইটো বহুত কষ্ট কৰিলে ছাত্ৰজনৰ এই ফলাফলৰ আঁৰত আপোনাৰো কিছু হয়তো আপোনাৰ মানে অংশ আছে বুলি মই ভাবোঁ। আৰু মই ইয়াকে কৈ অসমবাসী ছাত্ৰসকলক জনাইছোঁ যে তেওঁলোকে আদৰ্শ লয় এনে ছাত্ৰৰ পৰা। নিজৰ ভৰিত নিজে কষ্ট কৰি এনেদৰে আজি তেওঁ ইমান সফলতা লাভ কৰিছে। সেই ছাত্ৰজনে বহুতো কষ্ট কৰি 110% নম্বৰ লৈ নিজৰ ঘৰখনৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তুমি অসমবাসী যিসকল ছাত্ৰ অহা বৰ্ষত মেট্ৰিক পৰীক্ষা খবৰ দিনা হ'ব, তেওঁলোকৰ মানে মেছেজ দিবা নেকি? মই সকলো ছাত্ৰকে ক'ব বিচাৰিছোঁ যে তেওঁলোকে প্ৰশ্ন কৰক, আৰু মোৰ নিচিনা ফলাফল পাবলৈ তেওঁলোকে নিজৰ ভৰিত কিমান কষ্ট কৰি নিজেই কষ্ট কৰি আজি সফলতা লাভ কৰিছে। আমি তোমালৈ মোৰ তৰফৰ সমগ্ৰ অসমবাসীৰ তৰফৰ পৰাই তোমালৈ জনাইছোঁ বহুত শ্ৰদ্ধাঞ্জলি। তুমি এনেদৰে আগুৱাই যোৱা, দুপত দুপে আগুৱাই যোৱা। ইয়াকে কৈ মই এওঁ ঘৰৰ পৰা এতিয়া বিদায় এই চিগাৰেট আছিল নেকি? ইয়াকে কৈ আমাৰ মানে আমি ইয়াৰ পৰা এতিয়া বিদায় ল'ম। আহক আমি এতিয়া দ্বিতীয়জন ছাত্ৰৰ ঘৰলৈ যাওঁ। বৰ্তমান আমি আজি উপস্থিত হৈছোঁ অসমৰ ভিতৰতে উচ্চ মাধ্যমিক পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা এই ছাত্ৰজনৰ ঘৰত। আমি আজি তেওঁলোকৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম, লগতে গোটেই অসমবাসীলৈও তেওঁৰ বিষয়ে জানিবলৈ আমি এটা সুযোগ দিম। আহকচোন আমি অলপ তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। হয়, তোমাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম ৰতন বৰুৱা। হয়, আপোনাৰ পিতৃ? মোৰ নাম পুতুকন বৰুৱা। হয় হয়, যিহেতুকে আমি জানিবলৈ চাই তেওঁলোকৰ নামসমূহ জানিবলৈ সক্ষম হলো। এতিয়া আমি তেওঁ এই তোমাৰ যিটো জাৰ্ণি, তোমাৰ জাৰ্ণিটোৰ বিষয়ে অলপ জনাবা নি অসমবাসী ৰাইজক? হয়, মোৰ ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰমান দূৰত। হয়, মোৰ স্কুললৈ যাওঁতে বাগান এখন নদী পায়। হয়, আৰু নদীখনত কোনো দলং চলঙৰ ব্যৱস্থা নাই। সেইবাবে মই নদীখনৰ দুই পাৰত থকা দুটা গছৰ এডাল ৰছী আহি তাৰ ওপৰেদি মই হাজিৰা কৰিছোঁ। কি আচৰিত, তুমি ইমান কষ্ট কৰিছা, নদীৰ ওপৰত একো দলঙৰ ব্যৱস্থা কৰা নাই নেকি? নাই, চৰকাৰ আজিলৈকে কোনো দলঙৰ ব্যৱস্থা নকৰিলে। তাকে দেখিবলৈ পাইছে এখন গাঁৱত অতি এজন দুৰ্ধৰ্ষ জ্ঞান সম্পন্ন ছাত্ৰ থকা স্বত্তেও চৰকাৰে কোনো দলঙৰ ব্যৱস্থা কৰি দিয়া নাই। তুমি আৰু তোমাৰ জাৰ্ণিটো আৰু কি এনেকুৱা ধৰণৰ দুৰ্যোগ ভোগ কৰিবলগীয়া হ'ল? মোৰ আৰু বহুতে দুৰ্যোগ ভোগ কৰিবলগীয়া হৈছে। মই স্কুললৈ যোৱা নদীখনৰ তলত কেতিয়াবা ঘৰিয়াল থাকে, মোৰ ঘৰিয়ালে কেতিয়াবা দিগদাৰ পায়। এবাৰ বেগটো তেনেকৈ টানি লৈ গুচি গ'ল। মানে বহুতো দুৰ্যোগ সুবিধা। কেতিয়াবা মই যাওঁতে পানী খাই যাওঁ, আৰু কেতিয়াবা আহি শিলগুটি খাওঁ, আৰু কেতিয়াবা খাবলৈ কম থাকিলে ইটাও খাই দিওঁ কেতিয়াবা, আৰু বহুতো ঘাঁহ বন খাই মই জীয়াই থাকোঁ। তুমি ইমান কষ্ট কৰিছা, তোমালোকে মানে তোমালোকৰ চৰকাৰে একো কি ৰেচন পাতি ব্যৱস্থা কৰি দিয়া নাই নেকি? নাই, চৰকাৰে নাই কোনো আজিলৈকে ৰেচন পাতি ব্যৱস্থা নকৰিলে।
হয় অসমবাসীয়ে আপোনালোকে দেখিবলৈ পাইছে এনেকুৱাজন ছাত্ৰ থকা মানে ইমান কষ্ট কৰি পঢ়া শুনা কৰিছে আজি এই সুফলতা লাভ কৰিছে চৰকাৰে বাৰু অলপো বেয়া নালাগে নে অলপো দুখ নালাগে নে আপোনালোকে এনেকুৱা ষ্টুডেণ্টৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব লাগে আহকচোন আমি আৰু অলপ জানিবলৈ চেষ্টা কৰোঁ। আমাৰ লাইনৰ ব্যৱস্থা নাই হয়। ଏବେ মই জোনাক ৰাতি জোনাপোহাত পঢ়োঁ আৰু জোন নাথাকিলে মই জোনাকিটা বন্ধ কৰিবলগীয়া হয় আৰু মোৰ দেউতাইটো বিৰি খাই মই কেতিয়াবা বিৰি ঘৰত পঢ়িবলগীয়া হয়। পাইছে এনেকুৱাজন দুৰ্দশা ছাত্ৰ থাকিও চৰকাৰে কোনে এখন গাঁৱলৈ বিজুলী বাতি ব্যৱস্থা কৰি দিয়া নাই আমি অতি শীঘ্ৰে চৰকাৰে যাতে এনেকুৱা শিক্ষাৰ্থী আৰু আমাৰ মাজৰ পৰা ওলাই তাৰ বাবে চৰকাৰে যাতে সুবিধা দিয়ে ওলাই মই দেখিবলৈ পাইছো ইয়াত গোটেই ফটা তেওঁলোকৰ ছাল গোটেই পোহৰ তৰতৰকে ৰ'দে আমাক আমনি কৰি আছে তুমি কেনেকে কষ্ট কৰিছা বৰষুণৰ পানীটো হয়তো সোমাই আহিছিলে চাগে হয় মোৰ ঘৰত টিং আছে ছালৰ ফুটাই দি বৰষুণৰ পানী পৰে মই সেইকাৰণে বিচনাত শুওঁতে আঁঠুৱাৰ ওপৰত টিপল কৰি শুবলগীয়া হৈছিলে। হয় আপুনি পিতৃ কিবা সুবিধা আপুনি দিয়াত কষ্ট পায় হয়তো তাৰ বিষয়ে কওকচোন হয় মই তেওঁৰ পিতৃ কি ক'ব আৰু মাইকটো নধৰিবচোন মাতটো কি ক'ব আৰু আমাৰতো দেখিছে এইবিলাক ফটা টিং কেনেকে থাকো দেখিছে ন চৰকাৰে কিমান আমাৰ ইয়াৰ ফালে চৰকাৰে চকু মেলি নাচায় এতিয়া আপোনালোক আহিছে ধন্যবাদ জনাইছো হয় কি ক'ব BPL কাৰ্ড নাই নি আপোনালোকৰ BPL কাৰ্ড থাকা হলেতো অকমান হলে সুবিধা পালো BPLৰ নামত একো এটা নাই কি খাই গুচাই শুনা পাইছে মোৰ ল'ৰাৰ মুখৰ পৰা কি ক'ব আৰু হলেও যে ইমান কষ্টত সি আজি ইমান ভাল ৰিজাল্ট কৰিছে মই নথৈ আনন্দিত বহুত ধুনীয়া ফলাফল কৰিলা গোটেই তোমাৰ লগতে গোটেই অসমবাসীয়েও বহুত আনন্দ পাইছে বহুতো ছাত্ৰই কয় যে মই এনে এটা ৰিজাল্ট কৰাৰ পিছত মই ডক্টৰ হ'ব বিচাৰিম ইঞ্জিনিয়াৰ হ'ব বিচাৰিম তুমি কি কৰিব বিচাৰা হয় মই ভৱিষ্যতে এজন বতৰ বিজ্ঞানী হ'ম বুলি ভাবিছো। হয় তুমি মানে ডক্টৰ ইঞ্জিনিয়াৰ তেনেকুৱা ধৰণৰ লাইন হৈ বতৰ বিজ্ঞানটোকে কিয় তুমি বাছি ল'লা যে মই বতৰ বিজ্ঞানী হ'ম মই বতৰ বিজ্ঞানী হ'ম বুলি এইটো কাৰণে ভাবিছো যে আমাৰ গাঁৱৰ প্ৰায়বিলাক মানুহ দুখীয়া আৰু সকলোৰে ঘৰত টিং নাই আৰু যিখিনি ঘৰত টিং আছে চবৰে ঘৰত প্ৰায় ফুটাই সেইকাৰণে মই ভাবিছো যে আমাৰ অঞ্চলটোত যাতে বাকীবোৰ গাঁৱতকে আমাৰ অঞ্চলটোত যাতে বৰষুণ হয় সেইকাৰণে মই বতৰ বিজ্ঞানী হৈ পেলাই এনে এটা ব্যৱস্থা ল'ম বুলি ভাবিছো। হয় মানে তুমি বৰষুণ হ'লে নিবিচাৰা হয় নাই যাতে তোমালোকৰ তুমি যিটো কষ্ট ভোগ কৰিলা গাঁৱৰ যাতে বাকীবোৰ কোনো ছাত্ৰই যাতে ভোগ নকৰে হয় হয় আপোনালোকে দেখিবলৈ পাইছে এইজন ছাত্ৰই এটা এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে যিটোৱে তেওঁ নিজৰ বিষয়ে চিন্তা কৰা নাই নিজৰ ঘৰৰ বিষয়ে চিন্তা কৰা নাই তেওঁৰ লগতে সমগ্ৰ তেওঁৰ গাঁওখনে এইজন ছাত্ৰই যিবোৰ দুখ কষ্ট ভোগ কৰে যাতে কোনো ভোগ নকৰে তাৰ চেষ্টা চলাইছে তোমালৈ মোৰ লগতে সমগ্ৰ অসমবাসীৰ তৰফৰ পৰাই বহুত শ্ৰদ্ধাঞ্জলি বহুত মানে কংগ্ৰেচুলেশ্যন জনাইছো তুমি যাতে আৰু আগুৱাই যোৱা আৰু দুপে আগুৱাই যোৱা হয় আপুনি পিতৃ আপুনি আৰু অন্তিমতে কিবা এটা ক'ব বিচাৰিব নি মানে কম বহুত আনন্দিত হৈছো হয় ধন্যবাদ অহাৰ কাৰণে আমাৰ ইয়াত চৰকাৰেতো নাহে আপোনালোকে আহিলে ধন্যবাদ হয়। আগতেও জনাইছো এতিয়াও জনাম বহুত সুখী হৈছো হয় আমি তেখেতৰ পিতৃলৈ বহুত ধন্যবাদ তেখেতেও বহুত কষ্ট কৰিলে বহুত বিড়ি চিগাৰেট খাই পঢ়াত বহুত সহায় কৰি দিলে আমি তোমালোকে মানে কংগ্ৰেচুলেশ্যন জনাই আমি এতিয়া ধন্যবাদ জনাইছো হয় বৰ্তমান আপোনালোকে দেখিবলৈ পালে আমি এনেদৰে বহুতো ছাত্ৰ ছাত্ৰী হয় আপোনালোকে বৰ্তমান দেখিবলৈ পালে এনেদৰে আমি বহুতো ছাত্ৰ ছাত্ৰীৰ আমি সাফল্যৰ ভালি কিয় আহিছে মাজত হয় বৰ্তমান আপোনালোকে দেখিবলৈ পালে যে এনেদৰে আমি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ সাফল্যৰ কাহিনী আপোনালোকৰ সন্মুখত কিয় পিং কৰি আছা তুমি পৰীক্ষা দিছিলা নে দিছিলো মেট্ৰিক দিছিলো কি হ'ল কেনেকুৱা ধৰণৰ ৰিজাল্ট ফেইল কৰিলো বলা হয় আপোনালোকে দেখিবলৈ পাইছে বলা কেনেকুৱা বহুত টিআৰ পি কম বলা এনেকুৱা ৰিজাল্টবোৰ দেখালে আৰু টিআৰ পি কম বলা এয়াই নেকি তোমাৰ ঘৰ হয় তোমাৰ অকণমান বেয়া লগা নাই নে তোমাৰ ঘৰৰ ওচৰত এটা ল'ৰা ষ্টেণ্ড কৰিছে ইমান ভাল সুফল লাভ কৰিছে তোমাৰ অকণমান বেয়া লগা নাই ফেইল কৰি এইটো বেয়া লাগিবলৈ কি ডাল কথা আছে বুজিছা নাই আমি গেধা ল'ৰা আমি বুজিছা নাই মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনাখন আমি ষ্টেণ্ড কৰা সপোন নেদেখোতো আমি বুজিছা নাই মিঠাই দোকানী হোৱা সপোন দেখো মিঠাই দোকানী হোৱা সপোন দেখো চালা হাৰামি চাহ সেই সমাজে গ'লে চাহ তই এবাৰ কিমান ধুনীয়া ৰিজাল্ট কৰিছে ষ্টেণ্ড কৰিছে আৰু তোলা চাহ নিজলে কুকুৰ চালা মিঠাই দোকানী সজনীক আৰু কিমান চাম আৰু শৰ্মা জীয়েকক কিমান চাম বুজিছা নাই মাক এতিয়া কোনে বুজাব যে মই সজনীকে চাই ফেইল কৰিলো গৈছো তোক পাহনীয়ে কমাম এতিয়া মই নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে
যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায়। থেংক ইউ।